APSC মেইনছ GS5ৰ এটা গুৰুত্বপূৰ্ণ বিষয় অসমৰ জলবায়ু পৰিৱৰ্তন, আঞ্চলিক প্ৰভাৱ আৰু ভৱিষ্যতৰ বিপদ। ক্লাইমেট চেঞ্জ ইন আছাম, ৰিজনেল ইম্পেক্ট এণ্ড ফিউচাৰ ৰিস্ক, চেণ্টিনেল আছাম। অসমত অস্থিৰ বতৰৰ ধৰণ যেনে অভাৱনীয় বৰষুণ, দীৰ্ঘদিনীয়া খৰালি আৰু চৰম বতৰৰ পৰিঘটনা আদিৰ দ্বাৰা চিহ্নিত জলবায়ু সংকট তীব্ৰতৰ হৈ পৰিছে। এই পৰিৱৰ্তনসমূহ মূলতঃ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা পৰিচালিত হয়, যাৰ ফলত মানৱ জীৱন, কৃষি আৰু অৰ্থনীতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰে। জলবায়ু বিঘিনিৰ মূল কাৰণ কি কজেছ অফ ক্লাইমেট ডিছৰাপশ্যন। ইয়াৰ মূল কাৰণ হৈছে মানুহৰ দ্বাৰা সৃষ্টি হোৱা সেউজগৃহ গেছৰ নিৰ্গমন বৃদ্ধি, যাৰ ফলত বিশ্বৰ উষ্ণতা বৃদ্ধি পায়। হিমালয়ৰ পাদদেশ আৰু অসমৰ ভিতৰত বনাঞ্চল ধ্বংসৰ লগতে অস্থায়ী ভূমি ব্যৱহাৰৰ পদ্ধতিয়ে ভূমিৰ পানী শোষণ আৰু জলবায়ু নিয়ন্ত্ৰণৰ ক্ষমতা হ্ৰাস কৰি পৰিস্থিতি আৰু বেয়া কৰি তোলে। বিশ্বৰ বায়ুমণ্ডলীয় পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত পৰিৱৰ্তিত বাৰিষাৰ আৰ্হিয়েও যথেষ্ট অৰিহণা যোগায়। মানুহৰ জীৱনত প্ৰভাৱ ইম্পেক্ট অন হিউমেন লাইফছ। বানপানী অধিক সঘনাই আৰু তীব্ৰ হৈ পৰিছে। 2022 চনত 32খন জিলাৰ 58 লাখ লোকক বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছিল, যাৰ ফলত শ শ লোকৰ মৃত্যু হৈছিল আৰু গণ স্থানচ্যুতি হৈছিল। 2024 চনৰ জুন মাহত 109 জন লোকৰ মৃত্যু হৈছিল আৰু 19খন জিলাৰ 1325খন গাঁও প্লাবিত হৈছিল, যাৰ ফলত 25 লাখ লোক গৃহহীন হৈছিল। ইয়াৰ ফলত পানীজনিত ৰোগ, খাদ্যৰ অসুৰক্ষিততা, মানসিক অশান্তি বাঢ়ি যায়। কৃষিৰ ওপৰত বিধ্বংসী প্ৰভাৱ ডিভাষ্টেটিং ইম্পেক্ট অন এগ্ৰিকালচাৰ। অভাৱনীয় বাৰিষাই পৰম্পৰাগত শস্য চক্ৰত ব্যাঘাত জন্মাইছে, যাৰ ফলত শস্য বিকল হৈ পৰিছে। 2022 চনৰ বানপানীয়ে 1.12 লাখ হেক্টৰৰো অধিক শস্যৰ ক্ষতিসাধন কৰিছিল। গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰতি 1 ডিগ্ৰী চেলছিয়াছ উষ্ণতা বৃদ্ধিৰ বিপৰীতে ধানৰ উৎপাদন 0.112 টন হেক্টৰ হ্ৰাস পায়। চাহ উদ্যোগ আৰু অৰ্থনীতিৰ ওপৰত প্ৰভাৱ ইম্পেক্ট অন ট্ৰি ইণ্ডাষ্ট্ৰী এণ্ড ইকনমি। বৰষুণৰ পৰিৱৰ্তিত আৰু উষ্ণতাৰ ধৰণ পৰিৱৰ্তিত হোৱাৰ ফলত চাহ বাগিচাত প্ৰভাৱ পৰে। উৎপাদন আৰু গুণগত মান হ্ৰাস কৰা। ইয়াৰ ফলত হাজাৰ হাজাৰ জীৱিকাৰ ওপৰত প্ৰভাৱ পৰে। কৃষক, দৈনিক মজুৰি আদায় কৰা লোক আৰু পথ, দলং, মথাউৰি আদি আন্তঃগাঁথনিৰ ভয়াৱহ লোকচানৰ সন্মুখীন হয়। সীমিত জলসিঞ্চন আৰু বৰষুণৰ খেতিৰ বাবে অসমক জলবায়ু দুৰ্বল ৰাজ্যৰ ভিতৰত স্থান দিয়া হৈছে 2024 পৰা 25 চনৰ অৰ্থনৈতিক জৰীপত। পশুধন আৰু আন্তঃগাঁথনিৰ ওপৰত প্ৰভাৱ ইম্পেক্ট অন লাইভষ্টক এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ। বানপানী, পানীজনিত ৰোগ, পশুখাদ্যৰ অভাৱৰ বাবে হাজাৰ হাজাৰ জীৱ-জন্তুৰ মৃত্যু হয়। বাৰে বাৰে বানপানীৰ ফলত আন্তঃগাঁথনিৰ ক্ষতি আৰু পুনৰ্নিৰ্মাণৰ ব্যয় বেছি হয়, যাৰ ফলত দীৰ্ঘম্যাদী উন্নয়ন মন্থৰ হয়। মাজুলী দ্বীপ জলবায়ু খহনীয়াৰ ঘটনা মাজুলী আইলেণ্ড আ কেছ অফ ক্লাইমেট ইৰোশ্যন। বিশ্বৰ সৰ্ববৃহৎ নদীপৰীয়া দ্বীপ মাজুলীৰ ভূখণ্ড 1250 বৰ্গ কিলোমিটাৰ। 12 শতিকাৰ আৰম্ভণিৰ পৰা 883 বৰ্গ কিলোমিটাৰ 2014 লৈ হেৰুৱাইছে। 2020 চনৰ এক অধ্যয়নত বাৰ্ষিক খহনীয়াৰ হাৰ 6.7 বৰ্গ কিলোমিটাৰ 2005 পৰা 2017 বুলি প্ৰকাশ পাইছে। খহনীয়া আৰু বৰষুণৰ আৰ্হিৰ পৰিৱৰ্তে উৰ্বৰ মাটিৰ অৱক্ষয় ঘটায় আৰু নাও নিৰ্মাণ আৰু মৃৎশিল্পীৰ দৰে পৰম্পৰাগত জীৱিকাক স্থানচ্যুত কৰে। জলবিদ্যুৎ আৰু নগৰায়নৰ পৰা পৰিৱেশৰ প্ৰতি ভাবুকি এনভাইৰনমেণ্টেল থ্ৰেটছ ফ্ৰম হাইড্ৰ পাৱাৰ এণ্ড আৰ্বানাইজেশ্যন। অৰুণাচল প্ৰদেশৰ 100+ বান্ধকে ধৰি 168টাতকৈও অধিক বান্ধে খন্তেকীয়া বানপানী, GLOF আৰু ভূমিস্খলন, বান্ধ বিস্ফোৰণ, বানপানীৰ LDOF ভাবুকি কঢ়িয়াই আনিছে। বনাঞ্চল ধ্বংস, নগৰায়ন, জলবায়ু পৰিৱৰ্তনে বানপানীৰ ক্ষতি আৰু পৰিৱেশৰ অস্থিৰতা আৰু অধিক ভয়াৱহ কৰি তোলে। শীতকাল, উষ্ণতা
বানপানী, বৰষুণৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবে কৃষিৰ ক্ষতি হয়। পৰিৱেশৰ অৱক্ষয় আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন এণ্ড লছ, কয়লা খনন, বনজুই, উদ্যোগ, খাৰুৱা তেল, সাৰৰ পৰা হোৱা বায়ু আৰু পানী প্ৰদূষণ আদি বিষয়বোৰে ভূমি আৰু জলসম্পদৰ ক্ষতি কৰিছে। বনাঞ্চল ধ্বংস, বাসস্থানৰ খণ্ডিতকৰণ আৰু জলবায়ুৰ পৰিৱৰ্তনে স্থানীয় প্ৰজাতি আৰু বন পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ কাষৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহে পৰিৱৰ্তিত জলচক্ৰৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। জনস্বাস্থ্য আৰু প্ৰদূষণৰ বিপদ, পাব্লিক হেল্থ এণ্ড পলিউশ্যন হাজাৰ্ডছ, জলবায়ু পৰিৱৰ্তনে মেলেৰিয়াৰ সংক্ৰমণ বৃদ্ধি কৰাৰ লগতে পানীৰ উপলব্ধতা হ্ৰাস কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ ধাননি পথাৰ আৰু জলাশয়ত ঔদ্যোগিক প্ৰদূষণে মাটি আৰু পানী দূষিত কৰে। নগৰায়নে প্ৰাকৃতিক সম্পদৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু বৰ্তমানৰ নৱীকৰণযোগ্য শক্তিৰ পদক্ষেপসমূহ এতিয়াও অপৰ্যাপ্ত। বহনক্ষম বিকল্প আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা, নিড ফৰ ছাষ্টেইনেবল অল্টাৰনেটিভছ এণ্ড কমিউনিটি পাৰ্টিচিপেশ্যন, পৰিৱেশতন্ত্ৰ সংৰক্ষণ, বন আৰু বন্যপ্ৰাণী সুৰক্ষা আৰু সম্প্ৰদায়ৰ সুবিধা ভাগ বতৰাৰ জৰুৰী প্ৰয়োজন। আধ্যাত্মিক আৰু নৈতিক দৃষ্টিভংগী যেনে হিন্দু ধৰ্মৰ দৃষ্টিভংগীয়ে প্ৰকৃতিৰ লগত মিলাপ্ৰীতিৰে জীয়াই থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মহাত্মা গান্ধীৰ দৰ্শনে আমাক সোঁৱৰাই দিয়ে যে পৃথিৱীয়ে প্ৰয়োজনৰ যোগান ধৰে, লোভ নহয়। বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে।